আজি আমি কলেজৰ পৰা আহিছোঁ বজাৰ কৰিবৰ বাবে, কিন্তু কিয় চাই থাককচোন। আজি 10 তাৰিখ ডিচেম্বৰ মাহ। আমি অসমীয়া বিভাগৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে ওলাইছোঁ মৰিয়নি নৌকাচাৰীত থকা চুকাফা উদ্যানলৈ। আৰু এইখন আমাৰ বাছ। ইয়াত আমি আছোঁ প্ৰায় 30 গৰাকী ছাত্ৰী আৰু আমাৰ বিভাগীয় বাইদেউসকল। এতিয়া সময় প্ৰায় 7:30 বাজিছে আৰু আমি আমাৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিম। আমি লৈছোঁ বাছৰ একেবাৰে শেষৰ চিটকেইটা। এয়া আমাৰ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল, আৰু আমি ইয়াতে সেৱা জনাই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এইফালে আমাৰ যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে আমাৰ এই সেউজীয়া পখিলীজাকৰ কিৰিলিও আৰম্ভ হ'ল। এনেদৰে আমাৰ যাত্ৰা চলি আছে। আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই থাকক একেলগে। আৰু এনেকৈ চব পাহাৰ আছে, পাহাৰৰ ওপৰত মানুহবিলাকৰ ঘৰ আছে। বেছি ভিডিঅ' কৰিব নোৱাৰি কাৰণ গ্লাছটো লগোৱা আছিলে, কাৰণ বহুত ধূলি হৈছিলে। আৰু এয়া আমাৰ এতিয়া গাড়ীৰ পৰা বস্তু নমাই থকা হৈছে, কাৰণ আমি আমাৰ জেগা পালোহি। বাছখন আৰু ওপৰলৈ নিব নোৱাৰে, সেয়েহে ইয়াতে আমি বস্তুবিলাক নমাই ল'ব লাগিব। আমি খোৱাৰ বস্তুবিলাক ইয়াতে থৈ তলত বাকীবোৰ বস্তু নমাই ল'লোঁ, আৰু আমি ইয়াতে অলপ জেগাবোৰ চাই ল'ম ক'ত কেনেকৈ সুবিধা হয়। নাজা আছোঁ এখন আমাৰ বাছ, আৰু আমি ঠিক আছে বোলে। ওপৰৰ পৰা ইয়াৰ পৰা পৰিৱেশটো চাওকচোন।
এইফালে জেগা চাম গৈছোঁ বেলেগ চৌকা বহালে আমাৰ খানা বনিলে নেকি খানা বনিলে নেকি বনি গৈছে এটা খাই মেলি যাওঁগে আৰু আৰু এইফালে আমি চাহ খাই থাকোঁতে ওপৰত ছোৱালী শাক পাচলি কাটি আৰু এইফালে আমাৰ দাইল বনাই হৈয়ে গ'ল। ফটো সেশন এতিয়া যিহেতু ৰবাব টেঙা খোৱাৰ বতৰ, ৰবাব টেঙা নাখালে হ'ব জানো? হেৰি এইফালে আমাৰ চলি আছে টেঙা কটা আৰু এইপিনে আমাৰ চলি আছে ফুৰিবলৈ তাত জেগা মানে সময়ো দেৰি হ'ব বুলি ভাবি আমি ইয়াত কেইটামান বেলফুল ফুৰিলোঁ। এই আমাৰ বেলফুল পুৰা হৈ গ'ল। কিন্তু ইয়াত হাঁহৰ ঠেং দি আছে নেকি? তাত বুটিং কৰি আছে, আমি তাত বুটিং কৰিম। এতিয়া আমি কিচনিও যাম, গৈ আছো বুটিং কৰিবলৈ।
আমাৰ আইটেমবোৰ দেখা এয়া আমাৰ ভাত এইটো পচলা চব্জি পনীৰ এইটো পচলা এইটো কি এইটো দাঙি দেখা দিয়ে ভাতটো কিয় দিব এইটো সালাদ এইটো সালাদ দেখাই দে দেই খাবলৈ হৈছে সেইটো পনীৰ নহয় পচলা পচলা কৈছে পচলা খাবলৈ হৈছে হৈ গ'ল ভাত কিহত দিব এইটো আমাৰ মেইন বস্তু চিকেন বেলফৈ জ্বলা পিটিকা কি আছে ন দাইল আমি একেবাৰে লাষ্টত ঠিকে আছে খাই বৈ জিৰাইহঁতে এনেদৰে আমি প্ৰায় 3:30মান বজাত ঘৰলৈ উভতিবলৈ ল'লোঁ কিন্তু যিহেতু ছুটি হয় সেয়েহে আমি এনেদৰে সোনকালে উভতিব লগা হ'ল কিন্তু আমি বহুত সময় পালোঁ বহুত উভতিব ল'লোঁ আজিৰ দিনটোৰ এই মধুৰ সময়কণ কলেজীয়া জীৱনৰ স্মৃতি হিচাপে এনেদৰেই সাঁচি ৰাখিলোঁ আৰু আমাক ইমানকণ সুবিধা দিয়াৰ বাবে আমাৰ বিভাগীয় সংগীতা বাইদেউ, ৰশ্মিৰেখা বাইদেউ, সান্তনা বাইদেউ, কাকলি বাইদেউ আৰু ৰিহানা বাইদেউলৈ বহুত বহুত ধন্যবাদ আৰু আমাৰ লগত যোৱা ভণ্টিসকলকো বহুত মৰম। শেষত কেইখনমান ফটোৰ সৈতে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।